এই অসমৰ দেশখন ষ্টেটখন বহুত কৰোণা হৈছে মানে বহুত মানুহ জ্বৰ হৈছে বেমাৰ হৈছে মানে আমিও অলপমান দেশৰ পিছত মৰিম কিন্তু এই কৰোণাটো বহুত ডেঞ্জাৰ আৰু হাত ধুব লাগে গৰম পানী খাব লাগে হেল্ডি ফুড খাব লাগে মানে বহুত মানুহ মৰিছে কৰোণা নোহোৱাকৈও মৰিছে কিছুমান কৰোণা হোৱাকৈও মৰিছে বহুত মানুহ বাচি আছে মানে মানুহ কম বাচি আছে আৰু মানুহ বেছি মৰিছে মানে বজাৰো সব বন্ধ আমাৰ ইম্পৰ্টেণ্ট বস্তু আমি আনিব পৰা নাই কিন্তু যোনবিলাক বস্তু আমাক লাগে সেইবিলাকো নাই তাৰপিছত তেনেকৈ মানে কেনেবাকৈ পাপাই কেনেবাকৈ মানে আনে সেইবিলাক বস্তু মানে য'ত কৰোণা ভিতৰেদি যাই পিনে আনে এইবিলাক বস্তু মানে কিছুমান বজাৰ খোলাও থাকে কিছুমান মৰাও থাকে বন্ধটো থাকে মানে ৰাস্তাত আজি অসুবিধা হৈছে আৰু ষ্টুডেণ্টৰো বহুত অসুবিধা মানে অসুবিধা হৈছে মানে ক্লাছ স্কুল যাব পৰা নাই মানে অনলাইন ক্লাছ কৰিব হৈছে মানে তাহাঁতি অনলাইন ক্লাছ কৰিব ইচ্ছা স্কুল যাব পৰা নাই আৰু ডাঙৰ মানুহে অফিচ যাব পৰা নাই কিছুমান ল'ৰাই অফিচ যাবও পাৰে কিছুমান যাব নোৱাৰে মানে এইটোৱে কথা পলিটিকেল আৰু অকণমান কথা আছে সেই কথাবোৰ মোক কৈ লওঁ মানে এই কথাটো কি আজি আমিও কিছুমান দিনৰ পিছত মৰিম কিন্তু আজি বহুত অসুবিধা হৈছে মানে কৰোণা বাঢ়িছে কমিছে এনেকুৱা হৈছে আৰু টিভিত টাটা স্কাই লগাবলৈও অসুবিধা হৈছে মানে মানুহ মাতিব পৰা নাই নম্বৰ কেতিয়াবা আহে লকডাউন অকণমান কমিলে আহিব কিন্তু লকডাউন বেছিকৈ হ'লে মানে নাহে সেইটো কাৰণে এইবিলাক কমপ্লেইন হৈছে মানে অসুবিধা হৈছে মানে চৰকাৰে মানে কৰোণা দিলে যে সেইকাৰণে মানে বহুত অসুবিধা হৈছে আজি তাৰপিছত কৰোণা কেতিয়া বন্ধ কৰিব সেইখিনি আমি অলপ পিছত জানিম কিন্তু কৰোণা বন্ধ হ'বলৈ বহুত টাইম লাগে মানে বন্ধ হ'ব তেতিয়া মানে বেছি মানুহ নাবাচে আৰু মৰিব আৰু বেছি কিন্তু মানুহ মৰিলে যদি এইটো ষ্টেটৰ মানুহ খতম হৈ যায় খালি আমিয়ে থাকোঁ তো এনেকুৱা কথা নহ'ব আমাক বেলেগ দেশত যাব লাগিব মানে বেলেগ দেশত যদি আমি মৰি যাওঁ তো হ'ব কেতিয়াবা অসুবিধা কিন্তু আমাৰতো একো হোৱা নাই সেইকাৰণে মানে আমাক চেনিটাইজাৰ কৰিব লাগিব মানে হাত ধুব লাগিব পানী দি চাবোন দি হাত ধুব লাগিব সেইটোকে কথা আৰু এই ষ্টেটটো মানে বৰবাদ হ'ব আৰু অলপমান কিছুমান দিনৰ পিছত তাৰপিছত এই ষ্টেটটো বন্ধ কৰি দিব